হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰায় ৩-৪ দিনমান হৈ গ'ল মোৰ ভিডিঅ' নিদিয়া। অৱশ্যে মই এইকেইদিন সময় পোৱা নাছিলোঁ, সেইটো কাৰণে দিয়া নাছিলোঁ, আৰু বহুত বেছি বৰষুণৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। বৰষুণো দি আছিলে আৰু মোৰ অলপ কামো আছিল, বেলেগ এটা কাম আছিলে, সেইটো কাৰণে দিব পৰা নাছিলোঁ। আজি আপোনালোকক মই এটা দেখুৱাবলৈ লৈছোঁ। এইটো অলপ বেলেগ ধৰণৰ অৰ্কিডটো। এয়া চাব, মিহি কিন্তু বহুত দীঘল ফুলটো হয়। ইয়াতকৈ আৰু বহুত দীঘল আছিলে, সেইটো মই দেখুৱাব নোৱাৰিলোঁ, সেইটো সৰি গ'ল। এইটো হৈছে অবেৰনিয়া ফাল্কনাৰী। শিপা লাগি গৈছে ইয়াত, মই মছ দি লগাই দিছিলোঁ। প্ৰায় হ'ল আজি 2 মাহমান হ'ল। গছজোপাও ধুনীয়া হৈছে। এইটো এটা ফুলৰ কলি হয়, ফুলিব এতিয়া লাহেকৈ, কিন্তু এইটো ফুলিছে, ধুনীয়াকৈ ফুলিছে। আপোনালোকেও ইয়াক ল'ব পাৰে, ধুনীয়া লাগে। অৱশ্যে গছজোপাও ভাল লাগে ইয়াৰ। এয়া চাকলেণ্টৰ নিচিনা পাতবিলাক প্ৰায়, আৰু দেখাত অলপ ইয়াৰ পাতবিলাক এই আইৰিছৰ নিচিনা, এমান্থা আইৰিছ। কিন্তু ইয়াৰ শিপাই বৰ বেছি নালাগে তেনেকৈ, খুব সোনকালে এৰুৱাব পাৰি, ইয়াক এৰুৱাই যায়। আমাৰ নৰ্থ ইষ্টত খুব বেছি পৰিমাণে পায় ইয়াক, আপোনালোকে পাই যাব ক'ৰবাত। এনে আপুনি যদি থাকে গছৰ তলত পৰিয়ে থাকে, আপোনালোকে পাই যাব। তেনেকৈ আপুনি লৈ আহিব পাৰে গছৰ তলত পালে, বা আপোনালোকে কাৰোবাৰ ঘৰতো পাই যাব, বা আপোনালোকে বিশেষকৈ ক'ৰবাত পাই যাব তেনেকৈ। এতিয়া ধৰক এই কথাটো হ'ল, আপোনালোকে কেনেকৈ ৰুব এইটো, আপোনালোকে এইটো কেনেকৈ লগাব সেই বিষয়ে মই কওঁ। আপোনালোকে ইয়াক সৰু সুৰা পটত লগাব পাৰে, আৰু কাঠত এনেকৈ মাউণ্ট কৰি দিলে বেছি ভাল হয়। বিশেষকৈ মছ দি লগালে খুব সোনকালে শিপা লাগি যায়। এয়া এইটো ফেল'নাপচিছ হয়। এইটো ফেল'নাপচিছ ডেলিচিয়াছা বুলি কয়। এইটো বহুত দিন আগতে ৰুইছিলোঁ মই, শিপা লাগি গৈছে, ফুলিও গ'ল এইটো। এয়া এনে অবেৰনিয়া বুলি কয় সকলোৱে, কিন্তু ইয়াৰ বটানিকেল নেম হৈছে অবেৰনিয়া ফাল্কনাৰী। ইয়াৰ আপোনালোকে ইমান কিছুমানে ভাল পাব পাৰে, বা কিছুমানে ভাল নাপাবও পাৰে, বা ভাল নেদেখিবও পাৰে, যিহেতু এই ফুলটো ইমান জাকত জিলিকা বা তেনেকুৱা নহয়, বা বহুত কপৌ ফুলৰ নিচিনা তেনেকুৱাও নহয়। এইটো জাষ্ট মিহিকৈ দীঘলীয়াকৈ ফুলি থাকে, সেইটোৱে। মই অৱশ্যে এইবিলাক ভাল লাগে, বেয়া নালাগে, ভালেই লাগে বহুত। এইটোৰ নিচিনাকৈ কিছুমান বাল্বফেলামো আছে, ধৰক বাল্বফেলাম হেৰিটাম, বা বাল্বফেলাম এইটো বাল্বফেলাম এপ'টাম বুলি আছে, সেইবিলাক এনেকৈ মিহিকৈ ফুলে। মই কিন্তু ইয়াৰ এইজোপা ফুলতকৈ মোৰ গছজোপাহে বেছি ভাল লাগে। ফুলটোও ভাল লাগে, বেয়া নালাগে একেবাৰে। ইয়াৰ ফুলটো মোৰ আগতে এপাহ ফুলিছিলে, সেইটো মোৰ প্ৰায় 1 ফিটতকৈ ওপৰত বেছি দীঘল আছিলে। এইটো অলপ সৰু। এইবিলাক দেখিছে, এইটো সৰু পেপৰ হয়, কিন্তু এইবিলাকৰ কোনো ক্ষতি নকৰে ইয়াৰ, যিহেতু সিহঁতে পলিনেশ্যনহে কৰে। সিহঁতৰ থাকিলে একো নহয়, বা ভয় কৰিবলগীয়া একো নাই। ইয়াক আপোনালোকে এনেকৈ লগাব পাৰে, বা গছত লগাই দিলেও ধুনীয়া হয়, আৰু নহ'লে আপোনালোকে ইয়াক সৰু সুৰা পটত লগাব পাৰে, নহ'লে আপোনালোকে নাৰিকলৰ বাকলি লগাই ইয়াক ওলমাই থৈ দিব পাৰে, তেনেকৈ থ'লেও হৈ যাব। বাকী একো কৰিবলগীয়া নাই। পানী আপোনালোকে ৱাটাৰিং কৰিলেই হ'ল, ৰাতিপুৱা আৰু ৰাতিপুৱা নহ'লে আবেলি যেতিয়া কৰিব ভালকৈ কৰিব। বা আপোনালোকে এইটো তেনেকৈ আছে, এইটো আপোনালোকে লৈ পানীত ডুবাই থ'ব পাৰে 5 মিনিট বা 10 মিনিটমান, ডুবাই আকৌ তাত উঠাই থ'ব পাৰে। তেনেকৈ ৱাটাৰিং কৰিলেও ধুনীয়াকৈ হৈ যায়। গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।